জিৰা দিলোঁ তেল ইতিমধ্যে মোৰ গৰম হৈছে তাৰপিছত দুটা তেজপাত দিলোঁ জুইখিনি ধুনীয়াকৈ উঠিছে জুইখিনিৰ মাজতে একদম কমি গৈছিল খৰি জুইহে দিগদাৰ বাঢ়িলে বাঢ়ি যায় কমিলে কমি যায় এতিয়া মই দিম পিঁয়াজ কাৰণ জুইটো খুব বেছি হৈছে অলপ মই দুডাল খৰি ওলাই দিছোঁ এতিয়া আমাৰ পিঁয়াজখিনি যিহেতু অকণমান ৰঙচুৱা হৈছে ইয়াতে মই দি দিম মই পিচি থোৱা মছলাখিনি লৰাই দিওঁ অলপ এতিয়া মই কি কৰিম মছলাখিনি অকণমান সিজালৈকে মই ইয়াত হালধি গুড়া দি মাংসখিনি অকণমান হালধি গুড়া দি দিছোঁ আৰু অকণমান তেল দি দিওঁ মাংসখিনি ধুনীয়াকৈ মঠি লওঁ কাৰণ আগতে মঠিব লাগিছিলে মঠাটো অলপ দেৰি হ'ল কাৰণ মোৰ খৰখেদা হৈছে মোৰ ভতিজা আৰু ভতিজী ইতিমধ্যে শুবৰ সময় হৈছে সেইকাৰণে মই খুব খৰখেদাকৈ কৰি আছোঁ কামবোৰ এতিয়া এইখিনি অকণমান ছাইড কৰি থওঁ আৰু এতিয়া এইখিনি অকণমান লৰাই দিওঁ এইখিনি অকণমান লৰাই দিছোঁ এইখিনি প্ৰায় সিজু হৈছে এয়া মোৰ তেলবোৰ ইয়াত ফুটিছে এতিয়া মই মাংসখিনি ইয়াত দি দিওঁ
এতিয়া মই আকৌ অকণমান হালধি গুড়া ছটিয়াই দিওঁ, কাৰণ ধুনীয়া মাংসত অকণমান সানিছিলোঁ। আজি মই বস্তুবোৰ দাঙি দাঙি আনিছোঁ, কাৰণ মই বাহিৰতে এসাঁজ বনাওঁ বুলি মাংসখিনি, সেইকাৰণে আজি গেছত নবনাই খৰিতে বনাই খাওঁ বুলি। এয়া মই মাংসখিনি তেলত ভাজি আছোঁ, এয়া ধুৱাইছে। তাৰপিছতে ইয়াতে মই সৰুকৈ আলু এটা লৈছোঁ, আলুটো ইয়াত দি দিওঁ আৰু মোৰ সুবিধা অনুযায়ী নিমখ দি দিছোঁ। এতিয়া মই অকণমান লৰাই দিওঁ। কাৰণ মই জ্বলা দিয়া নাই, জ্বলা গুড়িও দিয়া নাই, গুড়িজাতীয় মছলা একো ব্যৱহাৰ কৰা নাই, সম্পূৰ্ণ পিচিছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত। এইখিনি ভাজি হোৱাৰ পিছত অকণমান পানী দিব লাগিব, পানী দি অকণমান উতলাই দিম, যাতে ধনিয়া পাত দিম। এয়া মোৰ শুকান ফ্ৰাইটো মোটামুটি তেলখিনি ওলাইছে আৰু এয়া, কাৰণ খৰি জুইটো জ্বলিলে পূৰা জ্বলে, নজ্বলিলে নাই। তাৰপিছত কিছু সময় পিছত মই অলপ পানী দিম। এতিয়া ভালকৈ অকণমান তেলটো উঠি লওক, তাৰপিছত পানী দিম। মোৰ চৌকাটো দেখিছেনে ৰাইজ? মোৰ বাহিৰৰ চৌকা, দিনত ইয়াতে গৰুৰ কাৰণে দানা সিজাওঁ। এয়া তেল উঠিছে দেখিছেনে? এই তেলবোৰ উঠিছে। এতিয়া মই অকণমান পানী দিম, লৰাই দিছোঁ। চাওক খুব ধুনীয়া গোন্ধ এটা বাহিছে এতিয়া। কাৰণ আমি গুড়াজাতীয় মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া খোৱাৰ আগমুহূৰ্ততে অকণমান জলকীয়া গুড়া দিম, ঘৰতে খুন্দি থৈ দিয়া জলকীয়া গুড়া, কাৰণ মোৰ ভতিজা আৰু ভতিজীয়ে জলকীয়া একেবাৰে খাব নোৱাৰে। এয়া ইতিমধ্যে মোৰ ইয়াত তেল একেবাৰে শুকাই গৈছে, মই অলপ পানী দি দিওঁ। এয়া মই পানী দি দিছোঁ। এই পানীখিনি অকণমান সময় উতলিব দি, তাৰপিছতে আজি নমোৱা আগমুহূৰ্ততে জলকীয়া গুড়া অকণমান আৰু ধনিয়া পাত অকণমান ছটিয়াই দিম। আজিৰ লোকেল চৰাই মাংস খাম। এয়া মোৰ মাংস হ'ল, উতলিছে ধুনীয়াকৈ। এয়া এতিয়া মই ইয়াতে ধনিয়া পাত কেইটামান ছটিয়াই দিওঁ। মোৰ মাংস হৈ গ'ল। এয়া আজি ৰাতিৰ চৰাই মাংস বনালোঁ।